নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম অসমৰ বিভিন্ন পৰীক্ষাত সুধি থকা সাধাৰণ জ্ঞানৰ 25টা প্ৰশ্ন। আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল কেৰিয়াৰ গুৰুজী। Question number 1, how many cities can Assam nominate for the smart city project? 4 3 2 1। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1। আৰু স্মাৰ্ট সিটি অসমত হ'বলৈ গৈ আছে গুৱাহাটী চহৰত। আৰু স্মাৰ্ট সিটি প্ৰজেক্টৰ আন্ডাৰত টোটেল 100টা স্মাৰ্ট সিটি গঠন কৰা হ'ব। নেক্সট কুৱেশ্যন, দি ফাৰ্ষ্ট প্ৰিন্সিপাল অফ কটন কলেজ, হেনৰি কটন, ফ্ৰেডৰিক উইলিয়াম ছডমাৰছন, মানিক চন্দ্ৰ বৰুৱা, আৰ জি বৰুৱা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ফ্ৰেডৰিক উইলিয়াম ছডমাৰছন। কিন্তু কটন কলেজ নামাকৰণ কৰা হয় ছাৰ হেনৰিৰ নামত। কুৱেশ্যন নম্বৰ 3, ইন হুইচ ইয়াৰ দি কেপিটেল অফ আছাম শিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ? 1960, 1965, 1973, 1970। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1973। 1973ত অসমৰ কেপিটেল শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হয়। কুৱেশ্যন নম্বৰ 4, ইন হুইচ হিল টপ কামাখ্যা টেম্পল ইজ লোকেটেড? নীলাচল হিল, যোগিনী হিল, সন্ধ্যাচল হিল, চিত্ৰাচল হিল। তো এইটো এটা সহজ প্ৰশ্ন, বহুতে জানেই নিশ্চয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, নীলাচল হিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 5, দি আছাম সাহিত্য সভা ৱাজ ফাৰ্ষ্ট ফাউণ্ডেড ইন দ্য ইয়াৰ 1915, 1917, 1919, 1921। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1917। আৰু অসম সাহিত্য সভা গঠন কৰা হয় যোৰহাটত। মাহটো আছিলে ডিচেম্বৰ 1917। প্ৰথম প্ৰেচিডেণ্ট আছিলে পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যন, দি টোটেল নাম্বাৰ অফ নেশ্যনেল পাৰ্ক ইন আছাম 4, 5, 6, 7। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 5। আৰু এই অসমৰ ৰাষ্ট্ৰীয় উদ্যান এই 5খনৰ নাম হ'ল ক্ৰমে কাজিৰঙা, মানহ, নামেৰি, ওৰাং, ডিব্ৰু-চৈখোৱা। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 7, হু ৱাজ দি ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম? বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন, পদ্মনাথ গোহাঁই বৰুৱা। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 8, দি ফাৰ্ষ্ট আছামিজ ফিল্ম জয়মতী ৱাজ ৰিলিজড ইন দ্য ইয়াৰ 1925, 1930, 1935, 1940। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1935। আৰু জয়মতী ছবিখনৰ ডাইৰেক্টৰ প্ৰডিউচাৰ আছিলে জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু জয়মতী ছবিখনত অভিনয় কৰিছিল আইদেউ সন্দিকৈ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 9, হু ৱাজ দি লাষ্ট কিং অফ আহোম কিংডম? উদয়াদিত্য সিংহ, যোগেশ্বৰ সিংহ, পুৰন্দৰ সিংহ, নান অফ দ্য এবভ। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পুৰন্দৰ সিংহ, অপশ্যন চি, পুৰন্দৰ সিংহ। কুৱেশ্যন নম্বৰ 10, দি ট্ৰিটি অফ এণ্ডাবু ৱাজ চাইন ইন দ্য ইয়াৰ 1800, 1820, 1826, 1830। And the right answer is option C, 1826. আৰু এই ইয়াণ্ডাবু সন্ধিখন স্বাক্ষৰিত হৈছিল ব্ৰিটিছ আৰু বাৰ্মিজ কিঙৰ মাজত। আৰু এই চুক্তি অনুসৰি অসমখন ব্ৰিটিছৰ তলতীয়া হয়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 11, দি ফাৰ্ষ্ট আছামিজ নভেল ইজ পদুম কুঁৱৰী, মিৰি জীয়ৰী, সুধৰ্মৰ উপাখ্যান, ভানুমতী। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ভানুমতী। ভানুমতী প্ৰকাশ পায় 1890 চনত। আৰু ৰাইটাৰ আছিলে পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যন, দি ষ্টেট এণ্ডেম অ' মোৰ আপোনাৰ দে ৱাজ ফাৰ্ষ্ট পাব্লিছ ইন দ্য মেগাজিন জোনাকী, বাঁহী, জোনবিৰি, অৰুণোদয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বাঁহী। আৰু অ' মোৰ আপোনা দে আমাৰ অসমৰ জাতীয় সংগীতখন ৰচনা কৰে লক্ষ্মীনাথ বেজবৰুৱা। Next question, the first Assamese magazine Orunodoi was published in the year 1836, 1846, 1856, 1866. তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1846। অৰুণোদয় মাহেকীয়া মেগাজিনখন প্ৰকাশ পাইছিলে শিৱসাগৰৰ পৰা। পাব্লিছাৰ আছিলে নাথান ব্ৰাউন। কুৱেশ্যন নম্বৰ 14, দি হেমকু ৱাজ কম্প'জ বাই হেমচন্দ্ৰ গোস্বামী, হেমচন্দ্ৰ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা। এণ্ড দি ৰাইট আনচাৰ ইজ অপশ্যন বি, হেমচন্দ্ৰ বৰুৱা। তো এইটো কনফিউজ নকৰিব আপোনালোকে হেমচন্দ্ৰ গোস্বামী আৰু বৰুৱাৰ মাজত।
Next question. Hyun Sang visited Assam during the reign of which of the following king? Pushya Burman, Bhaskar Burman, Mahendra Burman, Gopala. And the right answer is option B, Bhaskar Burman. আৰু হিয়ন চাঙে অসমত থকা দিনত কিতাপ এখন লিখিছিল কিতাপখনৰ নাম আছিল CUK Question 16 The War of Saraighat was fought between Ahom and Mughal in the year 1662 1667 1671 1675 and the right answer is option C 1671 অসমৰ সেনাপতি আছিল লাচিত বৰফুকন মুগলৰ সেনাপতি আছিল ৰামসিংহ Next question. Question 17. Mahatma Gandhi first visited Assam in the year 1917, 1919, 1921, 1923. আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি 1921 আৰু সেইখিনি সময়তে গোটেই ভাৰতবৰ্ষত অসহযোগ আন্দোলন চলি আছিল 1920 পৰা 22 লৈকে Question number 18. The first book to win Sahitya Academy Award is পিতা পুত্ৰ বনফুল মিৰিজিয়ৰী ভানুমতি আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বনফুল আৰু উপন্যাসখন ৰচনা কৰিছিল যতীন্দ্ৰনাথ দুৱৰা তেখেতক বনফুলৰ কবি বুলিও জনা যায় Question number 19 In which district Garampani Wildlife Sanctuary is located Golaghat Nagaon Karbi Anglong Jorhat শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি কাৰ্বি আংলং Question number 20 which town is also known as Manchester of Assam? Jorhat, Sibsagar, Hualkusi, Nolbari. শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি হুৱালকুছি হুৱালকুছি হস্ততাঁত আৰু পাট মুগাৰ কাৰণে বিখ্যাত সেইকাৰণে মানচেষ্টাৰ অফ আসাম বুলিও জনা যায় Question number 21 The first Ahom king to assume the Hindu title Sarganarayan was Shiva Singha Rudrasingha সুহুংমুং জয়দ সিংহ আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি সুহুংমুং প্ৰথম আহোম ৰজা যিয়ে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰে The first Nobel Prize Rajnikant Bardoloi was মিৰি জীয়ৰী নিৰ্মল ভকত মনুমতি দণ্ডুৱাদ্ৰ আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মিৰি জীয়ৰী এটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন বহুত পৰীক্ষাত এই প্ৰশ্নটো সুধি থাকে Question 23 Was the president of Swaraj Party in Assam during the freedom movement Option A Torunram Fukan Option B Bishnuram Mehdi Option C Gopinath Bordoloi Option D Moniram Dewan তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তৰুণৰাম ফুকন ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত অসমত তৰুণৰাম ফুকনৰ নেতৃত্বত স্বৰাজ পাৰ্টি নামেৰে এখন দল গঠন হয় আৰু বহুতখিনি অৰিহণা আগবঢ়ায় স্বাধীনতা সংগ্ৰামত Question number 24 Hasti Vidyanova was composed by Suryakhari Devagya Sukumar Borkait Divar N Desai Ram Saraswati আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সুকুমাৰ বৰকাইত এখন প্ৰসিদ্ধ গ্ৰন্থ হয় আৰু এইটো প্ৰশ্ন APSC প্ৰিলিমিনাৰী এক্সামত সোধা হৈছে এবাৰ Question number 25 The only Assamese who was present in the first round table conference held at London in 1930 Torunram Fukan Chandradhar Borua Gopinath Bordoloi Krishnanath Sharma তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চন্দ্ৰধৰ বৰুৱা ৰাউণ্ড টেবুল কনফাৰেন্স টোটেল 3টা হৈছিল লণ্ডনত হৈছিল তো সনকেটা ক্ৰমে 1930 1931 1932 আৰু ইয়াৰ ৰেফাৰেন্সত আৰু এটা কোৱেশ্চন ক'ব খুজো তো কেতিয়াবা খুদে মহাত্মা গান্ধী কোনটো ৰাউণ্ড টেবুল কনফাৰেন্সত প্ৰেজেন্ট আছিল হিটো হল 2 নম্বৰ ৰাউণ্ড টেবুল কনফাৰেন্স 1931 ঠিক আছে বন্ধুসকল আজিলৈ ইমানতে সামৰিলো আপোনালোকে বেছিকে পঢ়ক বেছিকে ৰিভাইজ কৰক আৰু আমাৰ এই ভিডিঅটো যদি ভাল লাগিছে তেতিয়ালে লাইক কৰক তলত থকা কমেন্ট বক্সত কমেন্ট কৰি জনাওক আপোনাৰ মতামত আৰু লগতে আমাৰ চেনেল কেৰিয়াৰ গুৰুজি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ